Hello friends, মই শ্ৰী ৰোহিত দে welcome back my YouTube channel Cricket Super Friends. বন্ধুসকল ইণ্ডিয়া vs অষ্ট্ৰেলিয়াৰ ফাৰ্ষ্ট টি20 মেচৰ হাইলাইট আপোনালোকক দেখাম আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট দি 126 ৰান কৰে। ভাৰতৰ স্ক'ৰ কাৰ্ড আপোনালোকক দেখাম। অপেনাৰ হিচাপে ৰোহিত শৰ্মা নামি 8 বলত 5 ৰান কৰি আৰু ৰাহুলে 36 বলত 50 ৰান কৰি এটা 6 আৰু 6টা 4 মাৰি খেলটো আগবঢ়াই লৈ গৈছিলে। বিৰাট কোহলি কেপ্টেইন হৈ 24 ৰান কৰি 17 বলত 3টা 4 মাৰি ঋষভ পন্তে ব্ৰেন ড্ৰপৰ হাতত 3 ৰান কৰি ৰান আউট হৈ যায় আৰু MS ধোনী উইকেট কিপাৰ হৈ 37 বলত 29 ৰান কৰি এটা 6 মাৰি নট আউট হিচাপে খেলিলে আৰু দিনেশ কাৰ্তিকে বেন কাউণ্টাৰ নাইলৰ হাতত 3 বল খেলি 1 ৰান কৰি আউট হৈ যায়। নেক্সটত কুৰ্ণাল পাণ্ডিয়া কাল্টাৰ নাইল বলত মেক্সৱেল হাতত কেচ হৈ 6 বলত 1 ৰান কৰি আউট হৈ যায় আৰু উমেশ যাদৱ LBW হৈ আউট হৈ যায় আৰু ইজবেন্দ্ৰ চহলে 4 বলত 1 ৰাউণ্ডো নকৰি নট আউট হিচাপে খেলি আছিলে। আৰু বলাৰ হিচাপত জসপ্ৰীত বুমৰা 4 অভাৰ কৰি 16 ৰান দি 3টা উইকেট লয়। ইজবেন্দ্ৰ চহলে 4 অভাৰ কৰি 28 ৰান কৰি এটা উইকেট লয়। উমেশ যাদৱে 4 অভাৰ কৰি 35 ৰান কৰি এটা উইকেট নলয়। অলৰাউণ্ডাৰ কুৰ্ণাল পাণ্ডিয়া 4 অভাৰ কৰি 17 ৰান দি এটা মায়াংক মাৰ্কণ্ডে 4 অভাৰ কৰি 31 ৰান দি এটা উইকেট লয়। অষ্ট্ৰেলিয়াই 20 অভাৰত 127 ৰান কৰি 7 উইকেটৰ বিনিময়ত মেচটো উইনাৰ হৈ যায়। DRC শ্বটে 37 বলত 37 ৰান কৰি 5টা 4 মাৰি ৰান আউট হৈ যায় আৰু মাৰ্কাছ ষ্ট'নিছে 5টা বলত 1 ৰান কৰি ৰান আউট হৈ যায় আৰু এৰন ফিঞ্চে কেপ্টেইন এৰন ফিঞ্চে LBW বুমৰাই LBW কৰি বলত 0 ৰান কৰি আউট হৈ যায়। মেক্সৱেলে 43 বলত 56 ৰান কৰি 6টা 4 আৰু 2টা 6 মাৰি মেচটো আগুৱাই লৈ গৈছিল আৰু উইকেট কিপাৰ হেঞ্চকম্বে 15 বলত 13 ৰান কৰি আউট হৈ যায় আৰু টাৰ্নাৰে 5 বলত 0 ৰান কৰি আউট হৈ যায়। কাল্টাৰ নাইলে 8 বলত 4 ৰান কৰি বুমৰা হাতত আউট হৈ যায়। পেট কামিন্সে 3 বলত 7 ৰান কৰি এটা 4 মাৰি নট আউট হিচাপে খেলি আছিল আৰু জিয়া ৰিচড্ৰমছে 3 বলত 7 ৰান কৰি এটা 4 মাৰি নট হিচাপে খেলটো আগুৱাই লৈ গৈছিল আৰু বলাৰ হিচাপে 3 অভাৰত 16 ৰান দি 1 উইকেট লয় ব্ৰেন ড্ৰফে আৰু জেৰি ৰিচড্ৰমছে 4 অভাৰ কৰি 31 ৰান দি 1 উইকেটো নলয় আৰু কাল্টাৰ নাইলে 4 অভাৰ কৰি 26 ৰান দি 3টা উইকেট লয় আৰু জাম্পাই 3 অভাৰ কৰি 22 ৰান দি এটা উইকেট লয়। পেট কামিন্সে 4 অভাৰ কৰি 19 ৰান দি এটা উইকেট আৰু DRC শ্বটে 2 অভাৰ কৰি 10 ৰান দি এটা উইকেট নলয়। অষ্ট্ৰেলিয়াই 3টা উইকেটত ভাৰতক পৰাস্ত কৰে। বন্ধুসকল ভিডিঅ'টো যদি ভাল পাইছা তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিলে ঘণ্টাটো বজাই দিবা। বন্ধুসকল আপোনাৰ যদি ভাল টিম বা কোনে ভাল খেলিছে তলত কমেণ্ট কৰি জনাবা। বন্ধু এতিয়ালৈ ইমানেই। জয় আই অসম, জয় হিন্দ, বাই বাই, টাটা।